প্ৰত্যুষ ৰঞ্জন ভাগৱতীৰ কবিতা সংকট বহুমাত্ৰিক। কুশলে থাকিলে এদিন দেখা হম এই চহৰতে। কোনো এক নিৰ্জন গলিয়েদি তুমি আহিবা, কোনোমতে কংকালসাৰ শৰীৰটো দুভৰিত কঢ়িয়াই। মোৰ প্ৰতি তোমাৰ আহ্বান আছিল তেতিয়াৰে, আন্তৰিক তুমিও ময়ো, সুঠাম আছিলো দুয়ো। তোমাৰ প্ৰাণ খোলা হাঁহিক স্বাগতম জনাইছিল বসন্তই। বেছি দিনৰ নহয়, নখদৰ্পণত আছিল আমাৰ পৰিকল্পনাবোৰ। এক হম, খুব সুন্দৰকৈ সজাম দুয়োৰে জীৱন। কি মাদকতা! দুয়োৰে মাজত খেলিব আমাৰ আহিব লগা কণমানিটোৱে। লাহে লাহে সি ডাঙৰ হব, হঠাৎ এদিন সি এখোজ দুখোজকৈ আগুৱাবলৈ চেষ্টা কৰিব। তুমি খবৰটো মোক দিবলৈ উদ্গ্ৰীৱ হৈ থাকিবা। মহামাৰীৰ পিছত ইতিমধ্যে গৃহযুদ্ধত বিধ্বস্ত দেশ, জনতাৰ প্ৰতিবাদ, প্ৰতিৰোধৰ বাবে যোগাযোগৰ সকলো মাধ্যম বন্ধ। মাজতে তুমি অনুভৱ কৰিবা, ফোন, ফেচবুক অথবা হোৱাটছএপেৰে এই আনন্দবিলাক বিলাব নোৱাৰাৰ যন্ত্ৰণা। ঘৰৰ ভিতৰতে ধৰফৰাই থাকিবা আৰু অনুভৱ কৰিবা শীঘ্ৰে মোকো জনাব নোৱাৰাৰ বেদনা। আৰু নোৱাৰি সময়ক যন্ত্ৰণা কাতৰ কৰিব। আত্মঘাতী আমি, সৰাপাতবোৰৰ কাতৰ অনুৰোধ। এই বহুমাত্ৰিক সংকটৰ কি হব পাৰে ভৱিষ্যত? ইয়াৰ পূৰ্বে আমি বহু কথা পাতিছিলো, জবৰদস্তি সুখৰ সংজ্ঞা নিৰূপণ কৰিছিলো। মই ছবি আঁকিছিলো, লিখিছিলো কবিতা। এই ভাৱনাৰে এতিয়া আৰু ভাবিব নোৱাৰি। জৰাজীৰ্ণ বন্ধ কোঠাত অকলে আছিলো, বন্দীত্বৰ জীৱন শেষ। তাৰ পিছতো বন্দী, জৰ্জৰ, এতিয়া দুৰ্ভিক্ষ, বাটে পথে জীৱন্ত কংকাল। ধনী আৰু দুখীয়াৰ মাজত এখন বৃহৎ প্ৰাচীৰ। সাধাৰণ মানুহৰ দুৰ্যোগ মানেই সিহঁতৰ গুঢ় উদ্দেশ্যই পূৰ্ণতা পোৱা। এনেকৈ এটা ঐতিহাসিক ভূতৰ ছায়াই ঢাকি ধৰে চহৰ। কুশলে থাকিলে এদিন দেখা হম, আকৌ পাতিম সুখৰ কথা।